ইয়াৰ নাম ৰুবুল। ই চেভেজ দিয়াত বৰ ভাল। আৰু ইয়াৰ নাম ৰাহুল। ই 1 নম্বৰ উস্তাদি। অ' দস্তি বহিছ? এয়া বহিছো। আহিল আৰু উস্তাদি মই। গম পাইছনে? আজি মানে দেউতা থাৰ এখন লোৱা কথা। মায়ে নিদিয়ে, হ'ব জেগা নাই আৰু। ঘৰত এনে দুখন গাড়ী পৰিয়ে আছে দেচোন। হয় নেকি? এতিয়া পিছে খোজকাঢ়ি আহিলি যে, গাড়ীত তেল নাই চাগে ন? ধেত নহয়, খোজ কাঢ়িছো। কিমান আৰু এচি গাড়ীত ঘূৰিবি, আমনিও লাগে দেচোন। হয় নেকি? কেপি খাইছ? অলপ দে, মোৰ মানে ঘৰত কেপি কাৰ্টুন হিচাপে পৰি আছে। কি জান, অকলে খাই একদম ভাল নালাগে বে। ব'ল তেন্তে লৈ আনো, একেলগে খাম ন? মই পাহৰিলো নহয়। মায়ে আকৌ জাবৰ ৰখা বুলি কাৰ্টুনটো পেলাই দিলে নহয়। কোনোমতেহে বাচিলো। কিবা কলি? নাই একো কোৱা নাই। তোৰ স্পৰ্টিংটো ইমান ধুনীয়া লাগিছে, ক'ৰ পৰা ল'লি? এইটো স্পৰ্টিং, এইটো জাপানৰ পৰা আনি দিছে। দেউতা আগৰবাৰ জাপান গৈছিলে ন, তিনি থাকি আহিছে, তাৰপৰা আনি দিছে। এইটোতো মই কালি বিশালত দেখিছিলো। 100 টকাতে পাই ন? তইহে জানো আৰু তোক ক'ৰ পৰা আনি দিছে, আৰু মই নাজানো। অলপ বেছিকেই কওঁ নেকি তই? জানো, মই পাহৰিলো নহয়। এইটো স্পৰ্টিং বিশালৰে নেকি? হ'ব, মোক দেউতাই জাপানৰ পৰা আনি দিয়া নিচিনা লাগিছে, গম পাইছ? বুজিছ? কালি KFC পৰা খাবলৈ মন গ'ল, অৰ্ডাৰ কৰি দিলো। অহা নাই নহয়। দেউতাই লাষ্টত KFC মালিকক ফোন কৰিছে। লাষ্টত যে ঘৰত 3টা ডেলিভাৰী বয় আহি KFC মাল দি থৈ গৈছে। অলপ বেছি হ'ল নেকি? লখিমপুৰততো মই জনাত KFC নাই। নাই নেকি?